আৰু মানসিকতা উদ্ধাৰ আৰু শাৰীৰিক উদ্ধাৰ বাইবেলে কৈছে তোমালোকে যেন প্ৰচুৰ পৰিমাণে যেন জীৱনটো পায় আশীৰ্বাদটো পায় ঈশ্বৰৰ অনুগ্ৰহটো পায় তো ঈশ্বৰে সদায় প্ৰেমময় ঈশ্বৰ তেওঁ সকলোকে প্ৰেম কৰে মোক প্ৰেম কৰে আপোনাক প্ৰেম কৰে আপুনি যিকোনো মানুহ নহওক কিয় যিকোনো অৱস্থাত আপুনি নাথাকক কিয় বা যিকোনো পৰ্যায়ৰ মানুহ আপুনি নহওক কিয় কিন্তু ঈশ্বৰে এইটো কেতিয়াও নেদেখে কিন্তু দেখে মানুহ হিচাপে নিজৰ সন্তান হিচাপে তেওঁ সদায় দেখে আমাক সেইকাৰণে তেওঁ নিজৰ আপোন মনেৰে তেওঁ আমাক সকলোকে প্ৰেম কৰে আৰু সকলোৰ প্ৰতি তেওঁ অনুগ্ৰহ প্ৰেম আৰু আশীৰ্বাদ তেওঁ দিব বিচাৰে আৰু আমি আশা কৰিছোঁ আজি এই সময়ত এই ৰাতিৰ সময়ত নিশ্চয় ঈশ্বৰে আপোনাৰ জীৱনত থাকি আমাৰ সকলো জীৱনত থাকি নিশ্চয় এটা ডাঙৰ আশীৰ্বাদটো আনিব আপোনাৰ জীৱনত কেৱল আমাৰ দায়িত্ব হৈছে আমি সদায় সেই ঈশ্বৰৰ বিশ্বাসটো আমি ৰাখিব লাগে কাৰণ এই বিশ্বাসেহে মোৰ বিশ্বাস আপোনাৰ বিশ্বাসে আপোনাৰ ৰক্ষা কৰিব বুলি কৈছে বাইবেলে যদি মোৰ বিশ্বাস নাই তেনেহ'লে মই উদ্ধাৰটো নাপাম কিন্তু মই যেতিয়া মোৰ বিশ্বাস প্ৰভু যীশু খ্ৰীষ্টৰ ওপৰত মই ৰাখোঁ তেওঁনে নিশ্চয় আপোনাক আৰু মোক ঈশ্বৰে উদ্ধাৰ কৰিব আজি ঈশ্বৰে কোনো জাতি নিবিচাৰে বিচাৰ নকৰে কোনো পৰ্যায়ৰ ক্লাছ ঈশ্বৰে নিবিচাৰে কিন্তু সকলোকে সমান চকুৰে তেওঁ চায় আৰু সকলোকে আজি তেওঁক নিজৰ প্ৰেম অনুগ্ৰহ আৰু এই সুস্থতা নিশ্চয় ঈশ্বৰে আমাক দিব ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ দিয়ক আমি প্ৰাৰ্থনা কৰোঁ আমি প্ৰাৰ্থনা কৰোঁ সকলোৱে আজি যাতে আৰু মই এটা আপোনালোকক মই ক'ব বিচাৰিছোঁ অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকৰ মনটো যুগুত কৰি ৰাখিব আৰু মনটো যুগুত নকৰিলে আমি প্ৰভু আমি গ্ৰহণ কৰিব নোৱাৰিম মানে প্ৰভুৱে আমাৰ জীৱনত আচৰিত কামটো নকৰিব দেই প্ৰথমতে আমাৰ দায়িত্বটো হৈছে মোৰ যি ঈশ্বৰৰ প্ৰতি মোৰ যি ভাৱ আছে মোৰ যি বেয়া স্বভাৱ জীৱন আছে এইটো এৰি পেলাই প্ৰভু যীশু খ্ৰীষ্টৰ আমাৰ হৃদয়টো দিব লাগে আৰু আমি ভৰসাটো ৰাখিব লাগে প্ৰভু আজি মই তোমাৰ ওচৰত আহিছোঁ তোমাৰ প্ৰেম পাবৰ নিমিত্তে তোমাৰ দয়া পাবৰ নিমিত্তে প্ৰভু তুমি মোক প্ৰেম কৰা দয়া কৰা মোক অনুগ্ৰহ কৰা মোক সুস্থ কৰা নিশ্চয় যেতিয়া আপুনি সেই মনেৰে সেই হৃদয়েৰে যেতিয়া আপুনি প্ৰভুত আহিব নিশ্চয় প্ৰভুৱে আপোনাৰ জীৱনত তেওঁৰ নিজৰ প্ৰেমটো দিব মই আশা ৰাখিছোঁ আপোনালোকৰ জীৱনত আজি নিশ্চয় ঈশ্বৰে অলৌকিক বা আচৰিত তেওঁ কৰিব এয়ে মোৰ বিশেষ মই বিশ্বাস আৰু সকলো প্ৰতি মোৰ সুবিশ্বাস মই জনাইছোঁ আমি প্ৰাৰ্থনা কৰোঁ প্ৰাৰ্থনা কৰি হে আমাৰ স্বৰ্গত পিতৃ ঈশ্বৰ আমি এই সময়ত তোমাৰ ওচৰত আমি আহিছোঁ তুমি মহান প্ৰভু যীশু আমি কেৱল তোমাকে আমি গৌৰৱ প্ৰশংসা কৰোঁ এই পৃথিৱী কোনেও নাই একমাত্ৰ প্ৰভু যীশু খ্ৰীষ্ট তুমি ক্ৰুচত মৃত্যু হোৱা হে মেৰ পোৱালী ঈশ্বৰৰ সন্তান একমাত্ৰ পুত্ৰ তুমি আমাৰ কাৰণে নিজৰ ৰক্ত দান দিলা তোমাৰ শৰীৰ চূৰ্ণ বিচূৰ্ণ ক্ৰুচত তুমি কৰিলা আৰু মৃত্যু হ'ল জি উঠিলে আৰু এতিয়া তুমি স্বৰ্গৰ পিতাৰ ওচৰত তুমি বাস কৰি আছা তুমি আকৌ আহিবা তেতিয়া সময় হ'ব এই প্ৰভু যীশু খ্ৰীষ্ট আমি তোমাক গৌৰৱ প্ৰশংসা কৰিছোঁ এই সময়ত আমি তোমাৰ ওচৰত আহিছোঁ প্ৰভু প্ৰভু আমি পাপী তোমাক পিতা ক'বলৈ আমাৰ পিতা ক'বলৈ প্ৰভু আমাৰ যোগ্যতা নাই আমি পাপী আমি অধৰ্ম কিন্তু তুমি প্ৰেমময় ঈশ্বৰ সদায় তুমি আমাক বিচাৰি আহিছে আজিও তুমি নিশ্চয় আমাক বিচাৰি পাব এয়া আমাৰ প্ৰাৰ্থনা আৰু এয়া যিমানবোৰ আহিলে আজি প্ৰভু তোমাৰ সন্তান সন্ততিবিলাক বহুত জীৱনৰ সমস্যাবোৰ আছে মানসিকতাৰ সমস্যা আছে শৰীৰৰ সমস্যা আছে আত্মিকতাৰ সমস্যা আছে প্ৰভু তেওঁলোকৰ যি সমস্যা
আৰু সকলো সমাধান কৰোঁতা একমাত্ৰ প্ৰভু যীশু তুমি। আমাৰ সকলো জীৱনৰ প্ৰশ্ন উত্তৰ তুমি একমাত্ৰ। সেইকাৰণে প্ৰভু আমাৰ জীৱন আমাৰ সকলো তোমাৰ হাততে অৰ্পণ কৰিছোঁ আৰু আমি প্ৰাৰ্থনা কৰিছোঁ আজি প্ৰভু তুমি সকলো যিমানবোৰ আজি আহিলে ইয়াত গোট খোৱালে গোট খাইছে আজি তোমাৰ ওচৰত আহিছে সেই সকলো কোধা সকলো আশা আকাংক্ষা ক্ৰিয়া ভোগ তুমি নিশ্চয় পূৰণ কৰিবা। এই আমাৰ দৃঢ় বিশ্বাস আৰু তোমাৰ হাততে আমি অৰ্পণ কৰিলোঁ। এয়া আমাৰ ক্ষুদ্ৰ যাচনা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ। আমেন। আমায় ধন্যবাদ।